পিতাই মোৰ বুঢ়া হ'ল। পিতাই মোৰ বুঢ়া হ'ল। তাৰ বাবে অলেখ কবিতাও লিখা হ'ল। মৌন সময়ত শব্দৰ কোলাহল। মানুহৰ কলিজাত শিপাই মগজুত পোখা মেলা আৱেগৰ খেল খেলা হ'ল। কাৰণ মোৰ পিতাই বুঢ়া হ'ল। লাখুটিবিহীন সপোনত পিতাইৰ আশা ছাৰখাৰ হ'ল। বগা চাহাবক খেলা গাৰ বলো এতিয়া পিতাইৰ নোহোৱা হ'ল। সেয়েতো পিতাই ঘৰতে আলহী হ'ল। তিয়নি চুৰিয়াখনহে এতিয়া পিতাইৰ পোছাকৰ মূল হ'ল। কাৰণ পিতাই মোৰ বুঢ়া হ'ল। ককাইদেউৰ নঘৰৰ ভেটি সাজোতে পিতাই বৰপেৰা বিক্ৰী হ'ল। গাঁৱৰ মানুহবোৰো আজি দৰিদ্ৰ হ'ল। কাৰণ পিতাই মোৰ বুঢ়া হ'ল। কুমাৰিত্ব হেৰুৱাৰ খাতিৰত বলো মিস্ত্ৰীৰ জীয়েক আত্মঘাতী হ'ল। ভোকৰ তাড়নাত ঘৰৰ ভিতৰতে বহু পুত্ৰৰ মৃত্যু হ'ল। কাৰণ মোৰ পিতাই বুঢ়া হ'ল। আৰু বহু কথা আছে ক'বলৈ, কোৱা নহ'ল। এপদ কৈ পিতাইৰ সম্পত্তি নিলাম কৰা হ'ল। বহুতো নিশ্চুপ হৈ ৰ'ল। মোক বন্দীশালত ৰখা হ'ল। কাৰণ মোৰ পিতাই বুঢ়া হ'ল। ভালেই হ'ল, পিতাই অন্ততঃ কবিতা হ'ল।